যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনেহ'লে আজি এটি ভিডিঅ' আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে যিসকল হিতাধিকাৰীৰ ঘৰে ঘৰে পঞ্চায়ত অফিচৰ পৰা ছাৰ্ভে কৰা হৈছিল সেইসকলৰ বাবে সুখবৰ যে তেওঁলোকৰ প্ৰতিখন জিলাৰ ঘৰসমূহ ইতিমধ্যে নতুনকৈ চেংচন কৰা আৰম্ভ কৰিছে গতিকে মোৰ আগৰ আপলোড কৰা ভিডিঅ'সমূহত বহুকেইখন জিলাৰ পৰা বহুকেইটা ভিউৱাৰ্ছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাইছিল যে তেওঁলোকৰ যিসমূহ ব্লক আৰু পঞ্চায়ত আছে এই ব্লক আৰু পঞ্চায়তসমূহত বৰ্তমান কিমানটা নতুন ঘৰ চেংচন কৰা হৈছে সেইটো তেওঁলোকক দেখুৱাই দিব লাগে সেইকাৰণে মই তেওঁলোকৰ ৰিকুৱেষ্ট অনুযায়ী আজিৰ এইটো ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে ৰিকুৱেষ্ট কৰা জিলাসমূহত বৰ্তমান নতুনকৈ কিমানটা ঘৰ ইতিমধ্যে চেংচন কৰা হৈছে এইকেইটা দিনৰ ভিতৰত সেইটো আপোনালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকিব ভিডিঅ'টোত এতিয়ালৈকে যদি এটা লাইক কৰা নাই তেনেহ'লে প্ৰথমতে লাইক কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছে সাবস্ক্ৰাইব কৰি ৰাখক এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিবলৈ তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাৰ অসমত যিটো 2018 বৰ্ষতে জিঅ' টেগিং কৰা হৈছিল সেই 2018 বৰ্ষৰ জিঅ' টেগিং অনুযায়ী আমাৰ অসমত 19,54,000 পৰিয়ালে ইতিমধ্যে ঘৰ লাভ কৰি সেই ঘৰসমূহ তেওঁলোকৰ কমপ্লিট হৈ উঠিছে আৰু বাকী 2018 বৰ্ষৰ জিঅ' টেগিং অনুযায়ী 7 লাখ পৰিয়ালৰ ঘৰ পাবলৈ বাকী আছে সেই 7 লাখ পৰিয়ালত ঘৰ দিবলৈ চৰকাৰে নতুনকৈ সিদ্ধান্ত জাৰি কৰি প্ৰতিখন জিলাৰ জিঅ' টেগিং অনুযায়ী এই ঘৰসমূহ চেংচন কৰা আৰম্ভ কৰিছে এতিয়া এই ঘৰসমূহ অসমৰ কোনবোৰ জিলাত কোনবোৰ ব্লকত নতুনকৈ ঘৰসমূহ সোমাই দিছে সেইটো আপোনালোকক ৰিকুৱেষ্ট কৰা অনুযায়ী আপোনালোকক দেখুৱাই যাম প্ৰথমতে আপোনালোকক বঙাইগাঁও জিলাৰ অন্তৰ্গত মানিকপুৰ ব্লকত নতুনকৈ চেংচন হোৱা দুটা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত থকা নোৱাপাৰা পঞ্চায়তত যোৱা 4/11/2024 নৱেম্বৰ মাহৰ 4 তাৰিখে প্ৰথম কিস্তিৰ 32,500 টকা এই দুজন বেনিফিচিয়াৰীৰ একাউণ্টত সোমাই গৈছে ইয়াতে আপোনালোকে চাব পাৰে ক্ৰেডিট ডেট হৈছে 4/11/2024 ইয়াৰ পিছত কাছাৰ জিলাৰ অন্তৰ্গত বিনাকান্দি ব্লকত নতুনকৈ চেংচন হোৱা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত 4টা নতুন ঘৰ সোমাইছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 21/10/2024 অক্টোবৰ মাহৰ 21 তাৰিখে এইসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 32,500 টকা ক্ৰেডিট হৈ গৈছে ইয়াৰ পিছত নগাঁও জিলাৰ অন্তৰ্গত সাগৰীজান ব্লকত চেংচন হোৱা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত 4টা নতুন ঘৰ সোমাইছে কিন্তু ইয়াৰ বৰ্তমানলৈ ক্ৰেডিট ডেট অহা নাই এই 2 দিনৰ ভিতৰত প্ৰথম কিস্তিৰ 32,500 টকা তেওঁলোকে লাভ কৰিব পাৰিব আৰু ইয়াৰ লগতে এই জিলাৰ কঠীয়াতুলি ব্লকত নতুনকৈ চেংচন হোৱা কেইটামান ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত নতুনকৈ 35টা ঘৰ চেংচন হৈছে আৰু ইয়াৰ প্ৰথম কিস্তিৰ সোমোৱা ক্ৰেডিট ডেট হৈছে 30/10/2024 অক্টোবৰ মাহৰ 30 তাৰিখে এইসমূহৰ টকা ইতিমধ্যে সোমাই গৈছে ইয়াৰ পিছত হোজাই জিলাৰ অন্তৰ্গত যোগীজান ব্লকত আণ্ডাৰত নৱেম্বৰ মাহতে চেংচন হোৱা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত নতুনকৈ 92টা ঘৰ ইতিমধ্যে সোমাই গৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 1/11/2024 নৱেম্বৰ মাহৰ 1 তাৰিখে এই ঘৰসমূহ প্ৰথম কিস্তি তেওঁলোকে লাভ কৰিছে ইয়াৰ পিছত এই জিলাৰে অন্তৰ্গত বিনাকান্দি ব্লকত ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত 7টা নতুন ঘৰ সোমাইছে কিন্তু ইয়াৰ ক্ৰেডিট ডেট বৰ্তমানলৈ উপলব্ধ হোৱা নাই ইয়াৰ পিছত গোৱালপাৰা জিলাৰ অন্তৰ্গত হুচদুৱা ব্লকৰ আণ্ডাৰত নৱেম্বৰ মাহতে চেংচন হোৱা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত নতুনকৈ 5টা ঘৰ সোমাই গৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট আপোনালোকে চাব পাৰে এইটো মাহৰে 4/11/2024 নৱেম্বৰ মাহৰ 4 তাৰিখে এই 5টা ঘৰৰ প্ৰথম কিস্তি ইতিমধ্যে সোমাই গৈছে ইয়াৰ পিছত মৰিগাঁও জিলাৰ অন্তৰ্গত লাহাৰিঘাট ব্লকত নতুনকৈ চেংচন হোৱা ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত নৱেম্বৰ মাহৰ 4 তাৰিখে 6টা নতুন ঘৰ সোমাইছে আৰু ইয়াৰ ক্ৰেডিট ডেট আপোনালোকে চাব পাৰে 4/11/2024 নৱেম্বৰ মাহৰ 4 তাৰিখে এইকেইটা ঘৰৰ টকা সোমাই গৈছে আৰু ইয়াৰে লগতে এই জিলাখনৰ আণ্ডাৰত থকা মৈৰাবাৰী ব্লকত 9টা নতুন ঘৰ চেংচন হৈছে কিন্তু ইয়াৰ ক্ৰেডিট ডেট বৰ্তমানলৈ উপলব্ধ হোৱা নাই ইয়াৰ পিছত বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰ ব্লকত নতুন ঘৰ দেখুৱাইছোঁ এই ব্লকখনৰ আণ্ডাৰত 4টা নতুন ঘৰ ইতিমধ্যে 28/10/2024 তাৰিখে ক্ৰেডিট হৈ গৈছে অক্টোবৰ মাহৰ 28 তাৰিখে সোমাইছে কিন্তু নৱেম্বৰ মাহৰ বৰ্তমানলৈ কোনো ঘৰ চেংচন হোৱা দেখা নাই ইয়াৰ পিছত বৰপেটা জিলাৰ অন্তৰ্গত
বৰপেটা ব্লকত নতুনকৈ চেংচন হোৱা ঘৰ কেইখনমান দেখুৱাইছোঁ। এই ব্লকখনৰ আণ্ডাৰত অক্টোবৰ মাহৰ শেষৰ পিনে 6টা নতুন ঘৰ চেংচন হৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট আপোনালোকে চাব পাৰে 30/10/2024। অক্টোবৰ মাহৰ 30 তাৰিখে এই ঘৰসমূহ নতুনকৈ সোমাই গৈছে আৰু ইয়াৰে লগতে এই ব্লকখনৰ আণ্ডাৰত নতুনকৈ আৰু 6টা ঘৰ চেংচন হৈছে, কিন্তু ইয়াৰ ক্ৰেডিট ডেট বৰ্তমানলৈ উপলব্ধ হোৱা নাই। ইয়াৰ পিছত চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেহাটী ব্লকৰ আণ্ডাৰত চেংচন হোৱা কেইখনমান ঘৰ দেখুৱাইছোঁ। এই ব্লকখনৰ আণ্ডাৰত নৱেম্বৰ মাহৰ 1 তাৰিখে 5টাকৈ নতুন ঘৰ সোমাইছে আৰু ইয়াৰ ক্ৰেডিট ডেট আপোনালোকে চাব পাৰে এইটো মাহৰ 1 তাৰিখে এই ঘৰসমূহৰ প্ৰথম কিস্তিৰ 32,500 টকা বেংক একাউণ্টত ক্ৰেডিট হৈ গৈছে। ইয়াৰ পিছত গোলাঘাট জিলাৰ অন্তৰ্গত গোলাঘাট চেণ্ট্ৰেল ব্লকত নতুনকৈ চেংচন হোৱা কেইখনমান ঘৰ দেখুৱাইছোঁ। এই ব্লকখনৰ আণ্ডাৰত নতুনকৈ 16টা ঘৰ চেংচন হৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 24/10/2024। অক্টোবৰ মাহৰ 24 তাৰিখে এই ঘৰসমূহ সোমাই গৈছে। ইয়াৰ লগতে আকৌ অক্টোবৰ মাহৰ 30 তাৰিখে নতুনকৈ 10টা ঘৰ সোমাইছে। ইয়াত আপোনালোকে ক্ৰেডিট ডেট চাব পাৰে 30/10/2024। এই ঘৰসমূহ নতুনকৈ সোমাই গৈছে। ইয়াৰ পিছত লখিমপুৰ জিলাৰ অন্তৰ্গত বিহপুৰীয়া ব্লকৰ আণ্ডাৰত থকা কেইখনমান পঞ্চায়তৰ ঘৰ দেখুৱাইছোঁ। এই ব্লকখনত অক্টোবৰ মাহৰ 30 তাৰিখে 6টা নতুন ঘৰ সোমাইছে। ইয়াত আপোনালোকে চাব পাৰিব পঞ্চায়ত নেম, গাঁৱৰ নেম, বেনিফিচিয়াৰী নেম আৰু ইয়াৰ ঘৰসমূহ ক্ৰেডিট ডেট হৈছে 30/10/2024। ইয়াৰ পিছত শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ ব্লকত নতুনকৈ অহা কেইখনমান ঘৰ দেখুৱাইছোঁ। এই ব্লকখনৰ দিচাংমুখ পঞ্চায়তত একেদিনতে 16টা নতুন ঘৰ ইতিমধ্যে সোমাই গৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 24/10/2024। ইয়াৰ পিছত ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনি ব্লকত নতুনকৈ অহা কেইখনমান ঘৰ দেখুৱাইছোঁ। এই ব্লকখনৰ আণ্ডাৰত 13টা নতুন ঘৰ ইতিমধ্যে সোমাই গৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 23/10/2024। ইয়াৰ পিছত দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ ব্লকৰ ঘৰ দেখুৱাইছোঁ। এই ব্লকখনত এটা ঘৰ নতুনকৈ ইতিমধ্যে সোমাইছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 28/10/2024। ইয়াৰ পিছত হাইলাকান্দি জিলাৰ অন্তৰ্গত আলগাপুৰ ব্লকত নতুনকৈ ক্ৰেডিট হোৱা ঘৰ দেখুৱাইছোঁ। এই ব্লকখনৰ আণ্ডাৰত 12টা নতুন ঘৰ ইতিমধ্যে সোমাই গৈছে আৰু ইয়াৰ ক্ৰেডিট ডেট হৈছে 28/10/2024। ইয়াৰ পিছত কৰিমগঞ্জ জিলাৰ অন্তৰ্গত বদৰপুৰ ব্লকত নতুনকৈ ক্ৰেডিট হোৱা ঘৰ কেইখনমান দেখুৱাইছোঁ। এইটো ব্লকত নতুনকৈ 8টা ঘৰ আহিছে আৰু ইয়াৰ ক্ৰেডিট ডেট বৰ্তমানলৈ উপলব্ধ হোৱা নাই। অতি শীঘ্ৰে এই ঘৰসমূহ ক্ৰেডিট হৈ যাব। ইয়াৰ পিছত শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাংগাপাৰা ব্লকত চেংচন হোৱা কেইখনমান ঘৰ দেখুৱাইছোঁ। এই ৰাংগাপাৰা ব্লকত 14টা নতুন ঘৰ ইতিমধ্যে আহিছে আৰু ইয়াৰ ক্ৰেডিট ডেট বৰ্তমানলৈ উপলব্ধ হোৱা নাই। আজিৰ ভিডিঅ'ত এইকেইটা আছিল আপোনালোকে ৰিকুৱেষ্ট কৰা কেইখনমান জিলাৰ আণ্ডাৰত থকা ব্লকৰ নতুনকৈ চেংচন হোৱা ঘৰ। যদি আপোনাৰ ব্লকৰ ঘৰ দেখুওৱা নহ'ল তেন্তে কমেণ্ট ছেকশ্যনত আপোনাৰ জিলা আৰু ব্লকৰ নাম লিখি দিব। মই চেক কৰি নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।